নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ যিটো নিযুত মইনা আঁচনি চৰকাৰে নতুনকৈ আঁচনিটো লঞ্চ কৰিছে বা ওলাইছে চৰকাৰে আগতে ঘোষণা কৰি আছিলে যে নিযুত মইনা আঁচনি দিয়া হ'ব বুলি এতিয়া সেই নিযুত মইনা আঁচনিখন কাক কাক দিব বা কোনে কোনে পাব ধৰ কিমান ক্লাছৰ ল'ৰা ছোৱালীয়ে পাব বা কিমান টকাকৈ দিব কিমান তাৰিখ ফৰ্মটো আহিব এইখিনি গোটেইখিনি কথা আপোনালোকে আজি গম পাব যে কিমান ক্লাছৰ ল'ৰা ছোৱালীয়ে পাব আৰু কিমানকৈ টকা পাব আৰু কেই মাহত দিব এইখিনি গোটেইখিনি কথা আজি চৰকাৰে ধৰ বা মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে বুজাই দিব কথাখিনি তো ভিডিঅ'টো চাই থাকক আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিব এই গোটেইখিনি কথা আপোনালোকে গম পাব তো ভিডিঅ'টো চাই থাকক এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছোঁ যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই তিনিখন ফৰ্ম হায়াৰ ছেকেণ্ডেৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছোঁ যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন MSCৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ BEd হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছোঁ ফৰ্মত একোৱে নাই কোন চনত পাছ কৰিলোঁ ক'ত এডমিশ্যন ল'লোঁ কোনো ডকুমেণ্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশ্বিট বিচৰা নাই ফটোষ্টেট বিচৰা নাই এটেচ কপি বিচৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ ক'তো যাব নালাগে এখন চিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা চহী লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনেধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে গতিকে ইয়াত ভলেণ্টিয়াৰলি অপ্ট আউট আছে চৰকাৰে কাকো বাদ দিব বিচৰা নাই কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছোঁ এতিয়া প্ৰশ্ন আহিব যে ছেকেণ্ড ইয়াৰত আমি পাম নে নাই ছেকেণ্ড ইয়াৰত আমি পাম তাত খালি সৰু দুটা আমি কণ্ডিশ্যন আছে যে ছোৱালীজনীয়ে এটা পাৰ্চেণ্টেজ এটেণ্ডেঞ্চ সদায় লাগিব আমি তাক ধৰি দিম যিটো কলেজত সাধাৰণতে এইটো এটেণ্ডেঞ্চ লাগে পৰীক্ষা দিবৰ কাৰণেও আৰু ছোৱালীজনীৰ কোনো ধৰণৰ কেৰেক্টাৰ অৰ ক্ৰিমিনেল এক্টিভিটিজত ইনভলভ হ'ব নালাগিব এই দুটাই সৰু এটা কথা যে তাত এটা কেৰেক্টাৰ চাৰ্টিফিকেট যে ছোৱালীজনী কোনো ধৰণৰ অবিদ্যায়তনিক কামত যিটো আমাৰ সাধাৰণতে প্ৰিন্সিপালজনে দিয়ে কেৰেক্টাৰ মানে সেই কেৰেক্টাৰটোত আমি যাব খোজা নাই কেৰেক্টাৰ মানে অবিদ্যায়তনিক কিবা কাম কাজত আছে নেকি যে স্কুলত ৰেগুলাৰ নহয় কাৰোবাৰ লগত কাজিয়া পেচাল লাগিছে যিটো আমি ৰেগিঙত জড়িত নহয় এই যিবিলাক এজন ষ্টুডেণ্টৰ কেৰেক্টাৰ ব্যক্তিৰ কেৰেক্টাৰ নহয় যিটো ছাত্ৰ জীৱনৰ কেৰেক্টাৰ সেই কেৰেক্টাৰটো আমি মেইনটেইন কৰিছোঁ নাই কেৰেক্টাৰ এজ এ ষ্টুডেণ্ট এটেণ্ডেঞ্চটো ৰাখিছোঁ নে নাই এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে ছেকেণ্ড ইয়াৰতো এই পুঁজি পাই থাকিব তাৰপিছত থাৰ্ড ইয়াৰ পাব থাৰ্ড ইয়াৰতো পাই থাকিব যিসকলে ফ'ৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে ফ'ৰ্থ ইয়াৰতো পাব আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব এই আঁচনিত মই আগতে কৈছোঁ আমি কাকো বাদ নিদিওঁ খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে গতিকে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বা ফ'ৰ্থ ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই অবভিয়াছলি
ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে আৰু আমিও বিচাৰোঁ যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক। দ্বিতীয়তে যিসকল ডেপুটেশ্যনত পঢ়ে, বি এড বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে, তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে। মন্ত্ৰী, সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহ'ব। আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে, সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব। কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ, গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই। আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা, গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ। গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে, কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া এই আঁচনিত কোনে কিমান টকা পাব? যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব। তাৰমানে 10,000 rupees তেওঁলোকে পাব, বাট পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম। বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষভাৱে পাব পাৰি। অসুবিধা হ'ল কেতিয়াবা আমি যদি একাউণ্টটো KYC কৰি নাথাকোঁ, একাউণ্টটো বন্ধ হৈ যায়, টকাটো পোৱাত অসুবিধা হয়। গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো KYC কৰি ৰাখে, যিটো নো ইয়ৰ একাউণ্ট বুলি কয়, তাৰ বাবে মই অনুৰোধ কৰিম। স্নাতক প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম। আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নামভৰ্তি কৰিব বা BEdত যিসকলে তেওঁলোকে নামভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা 2500 টকা দিম। অৰ্থাৎ 2500 টকা মাহত পালে PG পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব। আৰু এই উদ্দেশ্যে এই আঁচনিখন আমি আৰম্ভ কৰিব খুজিছোঁ। জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিওঁ, কাৰণ সেইটো গৰম বন্ধৰ সময়, ছোৱালীসকল ঘৰতে থাকে। জুন জুলাইত নিদিওঁ, বাকী 10 মাহ বা বছৰটোৰ বাকী 10 মাহৰ পুঁজি আমি তেওঁলোকক যোগান ধৰিম। এই বছৰ মই আগতে কৈছোঁ যে আমি 10 অক্টোবৰৰ পৰা আৰম্ভ কৰিব খুজিছোঁ আঁচনিখন প্ৰথম। মই আশা কৰোঁ যে আমি যাতে 10 অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰিব পাৰোঁ, তাৰ বাবে আগষ্ট মাহৰ 30 তাৰিখৰ আগতে প্ৰপত্ৰসমূহ যাতে পূৰণ কৰি আমাক দিয়ে, কাৰণ গোটেই ছেপ্টেম্বৰ মাহটো আমাক ভেৰিফিকেশ্যনৰ কাৰণে লাগিব। কিন্তু যদি কলেজৰ পৰা ছেপ্টেম্বৰত ফৰ্ম আহে তেতিয়া আমি নৱেম্বৰৰ 10 তাৰিখেহে আঁচনিখন ৰূপায়ণ কৰিব পাৰিম। 10 তাৰিখ দিনটো কিয়? 10 তাৰিখে আমি অৰুণোদয় দিওঁ, পেঞ্চনো দিওঁ। ইয়াৰ লগতে নিযুত মইনা আঁচনিখনৰো ধন তেওঁলোকে 10 তাৰিখে পাব পাৰিব। মই আগতে কৈছোঁ যে ফৰ্মখনত একোৱেই নাই, ফৰ্মখনত খালি নামটো দিব লাগে, বিবাহিত অবিবাহিত লিখিব লাগে, দেউতাকৰ নাম লিখিব লাগে, নেম অফ ফাদাৰ লিখিব লাগে, ৰিলিজন লিখিব লাগে, মোবাইল নাম্বাৰটো দিব লাগে, এড্ৰেছ দিব লাগে, আধাৰ নম্বৰ দিব লাগে, বিধানসভা সমষ্টিটোৰ নাম দিব লাগে, কলেজখনৰ নাম দিব লাগে, বিশ্ববিদ্যালয়খনৰ নাম দিব লাগে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগে, একাউণ্ট নম্বৰ দিব লাগে। অৰ্থাৎ আজি ইয়াতে গোটেই ছোৱালীসকল, কলেজসমূহৰ ছোৱালী আজি আমাৰ লগত জড়িত হৈ আছে, বহি লগে লগে লিখি দিব পাৰে। খালি এক ৰাতি ঘৰলৈকে লৈ যাব লাগিব, কাৰণ দেউতাক মাকৰ চহীটো লাগিব। তাৰপিছত প্ৰিন্সিপালসকলে ভেৰিফিকেশ্যন কৰি আমাক ফৰ্মখন গতাই দিব। মই শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে অত্যন্ত কম সময়ৰ ভিতৰতে আজি এই আঁচনিটো আমি
ৰাইজৰ সন্মুখলৈ উলিয়াই দিব পাৰিছোঁ। লোকচনীখনৰ মূল কেন্দ্ৰবিন্দু ছাত্ৰীসকলৰ পৰাও মই সহায় সহযোগিতা বিচাৰিছোঁ। আপোনালোকে নিশ্চয় গম পালে যে কিমান তাৰিখৰ ভিতৰত ধৰ দিয়া হ'ব বা আপোনালোকে কোনে কোনে পাব, এইখিনি কথা গোটেইখিনি গম পালে। ফৰ্মটো অহা নাই, ফৰ্মটো আহিলে মানে কেনেকৈ ফিল আপ কৰে তাৰ বিষয়ে মই এটা ভিডিঅ' বনাই দিম, ধৰ কেনেকৈ আপুনি ফিল আপ কৰি পেলাই ধৰ এই আঁচনিটো পাব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।